হাই ফ্ৰেণ্ডছ, মই এতিয়া আছোঁ বৰ্তমান পাৰ্লাৰত। বাহিৰলৈ চাই দেখিলোঁ যে আজি বতৰটো ভাল। কেতিয়াবা ৰ'দ দিয়ে, কেতিয়াবা বৰষুণ দিয়ে। বতৰটোৰ কথা যে কি যে ক'ব আৰু। কিন্তু ৰ'দ দিলেও গৰম, বৰষুণ দিলেও প্ৰব্লেম হয়। তাৰপিছত মই এতিয়া কাষ্টমাৰ এটা আহিলে এতিয়া থ্ৰেডিং কৰি আছোঁ। চাই থাকক আপোনালোকে। থ্ৰেডিং কৰি থাকোঁতে কাষ্টমাৰগৰাকী কৈছিল যে বা মুখখন ইমান লেতেৰা হৈছে, কি কৰিলে ভাল হ'ব। ভাবিছোঁ তুমি এতিয়া ক্লিন আপ এটা কৰাই লোৱা। এতিয়া মই তাইক ক্লিন আপটো কৰিবলৈ লৈছোঁ। ফাৰ্ষ্টতে তাই মই মুখখন চাফা কৰি ল'লোঁ। এতিয়া মই ক্লিনজিং ক্ৰীমটো কৰিয়ে অলপ দেৰি মাছাজ কৰি লৈছোঁ। সেইখিনি মই আপোনালোকক দেখুওৱা নহ'ল, যিহেতু মই এখন হাতেৰে ভিডিঅ' কৰিব নোৱাৰোঁ। এতিয়া মাছাজ কৰা হোৱাৰ পিছত মই মোহাৰি ল'লোঁ ভালদৰে। তাৰপিছত মই স্ক্ৰাব কৰি ল'লোঁ। এতিয়া মই হেয়াৰ স্মুথনিং কৰিম। তাৰ বাবে মই ব্ৰাছ আৰু ছেকশ্যন ক্লিপ, ছেকশ্যন ফণি গোটেইখিনি গোটাই লৈছোঁ। চুলিখিনি তাই বহুত ৰাফ হৈ গৈছিলে, সেয়ে মই তাইক স্মুথনিং এটা কৰাব লৈছোঁ। ফাৰ্ষ্টতে মই চুলিখিনি ৱাছ কৰি ল'লোঁ, সেয়া দেখুওৱা নহ'ল ভিডিঅ'টোত। তাৰপিছত মই ক্ৰীমখিনি এপ্লাই কৰি ল'লোঁ। গোটেই চুলিখিনিতে অলপ অলপকৈ লৈ ল'ব। এয়া দেখিছেনে কাষ্টমাৰগৰাকীয়ে ক্ৰীমখিনি লগাই ৰৈ থাকোঁতে মোক সেইখন হুক ডিজাইন কেলেণ্ডাৰৰ ডিজাইন এটা বনাইছিলোঁ, সেইখনলৈ চকুটো। তাই কৈছে বা ডিজাইনটো ভাল লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। মাজে মাজে মই এইবিলাক কামো কৰি থাকোঁ। আগৰকেইটা ভিডিঅ' চাইছে যদি আপোনালোকে গম পাব। এইফালে চাব দেই, আপোনালোকক অলপ আগতে কৈছোঁ ন বতৰটো ভাল কৰিছে বুলি। দেখিছেনে বতৰটো ক'লা হৈ আহিলে। এতিয়া আমি ক্ৰীমখিনি লগাই মেলি যিহেতু অলপ দেৰি ৰ'ব লাগিব, চবেই মোবাইল চোৱাত বিজি। এইফালে ৰশ্মি বাই হেয়াৰডাল হৈছেনে নাই চাই আছে। এইফালে বতৰটো বেয়া বুলি কওঁতে বৰষুণ আহিলেই নহয়। এতিয়া মই হেয়াৰখিনি ৱাছ কৰি পিনি ড্ৰায়াৰে ড্ৰাই কৰি আছোঁ। ড্ৰায়াৰে ড্ৰাই কৰাৰ পিছত মই ফাইনেল লুকটো দেখাই দিছোঁ। মই নেক্সট ক্ৰীমটো কৰাটো আপোনালোকক দেখাব নহ'ল। ফাইনেলি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। হেয়াৰ স্মুথনিং কৰা হৈ গ'ল। এইফালে আমাৰ খুৰীহঁতে কঁঠাল খাব লৈছে দেই। ৰশ্মি বাই কি কৰিছা? এতিয়া মই যাব লৈছোঁ ঘৰলৈ। এতিয়া পাৰ্লাৰখন বন্ধ কৰি লৈছোঁ। ভাবিলোঁ বিশালৰ পৰাই আহোঁগৈ এপাক। এতিয়া মই আহি আছোঁ বিশাললৈ। বিশাল পাই গ'লোহি। ব'লকচোন সোমাই যাওঁ ভিতৰলৈ। এতিয়া ভিতৰৰ দৃশ্যটো দেখাই দিছোঁ আপোনালোকক অলপকৈ। মোৰ বজাৰ কেইটামান আছে, কৰি লওঁগৈ ব'লক। দেখিছে ইমান ধুনীয়া ধুনীয়া বেগ ওলাইছে। এতিয়া মই ওপৰলৈ যাওঁ, ওপৰতনো কি ওলাইছে তাকে চামগৈ। আজি ভিডিঅ'টো ইমানেই আছিলে। মই অলপ চলপ বজাৰ কৰি ল'লোঁ। এয়া দেখিবলৈ পাব। এতিয়া দেখিছে যে ইমান মানুহ লাইন পাতি আছে।